নগনু মা কি হাঁহি আছা তই এনেকে এবাৰ কবা লাজ লাগছি মোৰ কি নগনু মা কি লাজ কৰি আছা কি কবাইছা নকয় কিয়া মোক এই কি কবাইছা নকয় কিয়া কচোন হেৰি নহয় বাই আমাৰ আপিটো বিয়া পাতছো হে বিয়া তাকে কবা তই লাজ কৰিছা হেৰি নহয় বাই আপিটোৰ বিয়াৰ কাৰণে চান্দা উঠাইছো অলপমান হয় নেকি এতিয়া বাইয়ে আপিটোৰ বিয়াৰ নামত 8,001 টকা দিবে লাগব তেতিয়াহে মই আপিটোৰ বিয়াখন পাতিব পাৰিম হয় নেকি ওই বাই এনেকে চান্দা খুজি খুজি আপিটোৰ বিয়াখন পাতিব লাগব ঘৰৰ পইচা কেতিয়াও খৰচ কৰিব নোৱাৰা নহয় বাই মই আৰু এটা কথা কওঁ শুন কি কথা হয় কচোন এনেকে যদি চান্দা খুজিবি আহে নেদাও বুলি কবা নাপায় পাপেছো হয় নেকি 1,001 টকাহে দিম দেই তো অলপমান বহ পইচাটো চিঙি আনি পেলাই তোক মই দি আছো হে বাইয়ে কি পইচা চিঙি দিয়াৰ কথা কলাকে ক'ত পইচাৰ গাছ আছে পাওঁ চাবা লাগব একদিন মনে মনে আহি ময়ো নগেনুৰ মাকে কম বস্তি নাখাই হা এই 1,000 টকা দিছো আৰু 1 টকাটো লাগাই নাই যে গাছত লাগলি দিম যে মই ওই বাই হ'ব দে 1 টকাটো নেদিলেও হ'ব দে তই বিয়াৰ দিনীয়া ৰাতি পুৱাই যাবি ভাত পানী খাই যাবি আঞ্জা চাঞ্জা কাটিব লাগব নহয় ভাত পানী খাই যাবি হেৰি নহয় নগেনুৰ মা মই তোৰ নিচিনা কৈ চান্দা তুলি ফুচছো বায়ে আকৌ কিহৰ চান্দা তুলি ফুচছিয়া মোৰ পাকঘৰটো বেয়া হৈছে তাকে ভাল কৰবি লাগি চান্দা তুলি ফুচছো তাকে 1,500 টকা চান্দাৰ নামত দিবি হয় নেকি হেৰি নহয় নগেনুৰ মা তই দু কৈছলি মানুহে চান্দা খুজিবি আহি নেদাও বুলি কবা নাপায় সেইকাৰণে তই মোক 1,500 টকা চান্দাৰ নামত দিবি বাই মোৰ তাতে 1,000 টকাই আছে 1,000 লোক 500টো মই সন্ধিয়া দিবি আহিম দেই মই এতিয়া যাওঁ দেই মোৰ আৰু পইচা তুলিবি আছে মোৰ ভিডিঅ' গিলা ভাল লাগলি লাইক কমেন্ট কৰি জনাব তেতিয়াহে মই নতুন নতুন ভিডিঅ' বনাব পাৰিম আৰু আমাৰ লোকেল মুৰ্গীৰ চেনেলটো সাবস্ক্ৰাইব কৰক সাবস্ক্ৰাইব নাকি মুখতে নাই কিবা যি ৰঙা ৰঙা চিন আছে সেইটো টিপি দিয়ক সাবস্ক্ৰাইব নাকি কয় সেইটো মোৰ মুখতে নাই